हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल पल्लवीज ब्लॉग। आज ब्लॉग तो देखुवाब लगे तेनुके एको नकरिलो काम सो हे कारणे मैं भिडिओ नबनालो। दुपरिया आहारत मैं एटा रेसिपि बनाइसिलो मसुर दाइल आलू आरु कनीरे एटा धुनिया रेसिपि। हे भिडिओटुके मैं देखाब चेष्टा करिसु। तो केनेकुवा लागे जनाब पिছত। तो बोलक भिडिओটো आरम्भ करूँ। रेसिपिটোৰ বাবে মই লৈছোঁ মচুৰ দাইল অকমান, আলু দুটা আৰু এটা কণী সিজিবলৈ দিছোঁ ইয়াক। আৰু আনফালে মই দুটা পিয়াজ কুটি লৈছোঁ আৰু 10 কটামান নহৰু, আদা অকমান আৰু এটা কেঁচা জলকীয়া। আৰু চাওকচোন এইফালে দাইলখিনি ইমান ধুনীয়াকৈ সিজি গৈছে। তো ইয়াক মই নমাই কণীটো ভাজি লৈছোঁ। কণীটো নমাই থৈ মই সেই তেলতে অকমান ৰহুন দিছোঁ। ৰহুনখিনি অকমান ভাজি তাত দিছোঁ পিয়াজ আৰু এটা কেঁচা জলকীয়াটো দিছোঁ। দি অকমান টাইম ভাজি আছোঁ ৰঙচুৱা হোৱালে। এইখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে মই দাইলখিনি ঢালি দিছোঁ। মই নিমখ দিয়া নাছিলোঁ, এতিয়া মই নিমখ অকমান দিলোঁ। দি অকমান উতলিব দি কণীটো দিছোঁ। এতিয়া অকমান লাৰি থাকিম আৰু অকমান উতলিব দিম বস্তুখিনি, তেতিয়াহে ভাল লাগিব চব্জিখিনি খাই। আৰু এতিয়া আমাৰ চব্জি হৈ গ'ল। আৰু মই এতিয়া ইয়াত মান ধনিয়া অকমান দিছোঁ। এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল খাব পৰা। তো ক'ব কেনেকুৱা লাগে ভিডিঅ'টো চাই। আজিলৈ আহিছোঁ, বাই বাই। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, বাই বাই।